শক্তি বিভাগ কাম নাই। প্ৰথম কথা হ'ল আজি আমি ইয়াতে ধৰ্মঘট একচুৱেলি নহয়, আজি একচুৱেলি আমাৰ কৰ্মবিৰতি। তো আজি আমি ইয়াতে আহিব লগাৰ একমাত্ৰ কাৰণ হৈ আছে বিজুলী ভৱন বা শক্তি বিভাগ। তাৰ কাৰণ হৈ আছে আমি আজি কৰ্মসংস্থাপন লাহে লাহে নাইকিয়া হৈ গৈ আছে। আজি এই পৰিস্থিতি আমাৰ তেওঁলোকে দিনে দিনে আমাক প্ৰলোভন দি কিনে কাম কৰাই আছে যে কাম কৰক, চাকৰিটো হৈ যাব, নিয়মীকৰণ হ'ব। কিন্তু আজিলৈকে দেখা গ'ল মানে নিয়মীকৰণৰ ক্ষেত্ৰত তেওঁলোকে বহুত অৱহেলা কৰি আছে। আৰু মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক এইখিনি কথা ক'ম যে যেতিয়া APDCL লছৰ ক্ষেত্ৰত আছিল, সেই ক্ষেত্ৰত আমি যেতিয়া আউটচোৰ্চে দিনে ৰাতি মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি ৰেভিনিউ কালেকশ্যন কৰি আজি APDCLক লছৰ পৰা লাভলৈকে আনি দিলোঁ, তেতিয়া আমাক তেওঁলোকে লাহে লাহে মানে খেদিবলৈ আৰম্ভ কৰিছে, লাহে লাহে আমাক মানে কৰ্মসংস্থাপন নকৰা হৈছে। তো এই ক্ষেত্ৰত মই তেওঁলোকক এইখিনি ক'ব বিচাৰোঁ যে যদি আমাক অতি সোনকালে তেওঁলোকে একো ব্যৱস্থা কৰি নিদিয়ে, তেতিয়াহ'লে আমি ৰাজপথত আহিবলৈ বাধ্য হ'ম। আমি বিজুলী ভৱনৰ সন্মুখত ধৰ্মঘট আৰু অনিৰ্দিষ্টকাললৈ মানে কাৰ্যসূচী ৰাখিবলৈ আমি বাধ্য হ'ম। এনেকুৱা কি আমি দিল্লীলৈ গুচি যাম। তো গতিকে শক্তি বিভাগক আৰু আমাৰ CM মহোদয়ক অনুৰোধ কৰিছোঁ যাতে আমাৰ ভৱিষ্যতৰ পিনে অলপমান চকু খুলি চায় আৰু আমাৰ এই কৰ্মসংস্থাপন কৰি দিয়ে। এতিয়া তেওঁলোকে যিটো কৰি আছে যে দিনে দিনে স্মাৰ্ট মিটাৰ, টাউনৰ বৰ্তমান স্মাৰ্ট মিটাৰ লগালে, লাহে লাহে গাঁৱত লগাব। স্মাৰ্ট মিটাৰ লগোৱা মানে স্মাৰ্ট আপোনাৰ এই আউটচোৰ্চখিনিৰ মানে কৰ্মসংস্থাপন হাতৰ পৰা মানে ওলাই যোৱা। তো এই ক্ষেত্ৰত মই CM মহোদয়ক অনুৰোধ কৰিছোঁ আৰু আমাৰ বিজুলী ভৱনৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক শক্তি মন্ত্ৰীক মই অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে তেওঁলোকে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে, নহ'লে আমি দিনে ৰাতি মানে শুকাই মৰিম। আমি ৰাজপথত আহি যাম। আমি মানে কি কয় বিজুলী ভৱনৰ সন্মুখতো আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।